আপোনালোক সকলোকে শ্ৰদ্ধা আৰু মৰম যাচি আৰম্ভ কৰিছোঁ আমাৰ দিলীপ কুমাৰ শইকীয়া ছাৰৰ বিদায় অনুষ্ঠান। আহকচোন অনুষ্ঠানত কি হৈছে ফালৰ পৰা আপোনালোক সকলোকে সকলোবোৰ বস্তু দেখাই যাম বলক। এতিয়া আমি গৈ আছোঁ সম্বৰ্ধনা জনাবলৈ। আমি মাজত আহি পালোহি আৰু প্ৰথমতে সম্বৰ্ধনা জনাবলৈ নাপালোঁ আৰু এতিয়া আমি গৈছোঁ তাই আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে সম্বৰ্ধনা জনাব ছাৰক। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এয়া শইকীয়া ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছে। তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ গণিত বিভাগৰে প্ৰাক্তন ছাত্ৰ লগতে আমাৰ গণিত বিভাগৰে কিছুদিনৰ বাবে সহকাৰী অধ্যাপক হিচাপে কৰ্মনিযুক্ত হৈ থকা মধুৰ শইকীয়াদেৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে। ইয়াৰ পিছতে মোৰ সহপাঠী লগতে এই বিভাগৰে প্ৰাক্তন ছাত্ৰ বিশ্বজিৎ দাসে শইকীয়া ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিব। সম্বৰ্ধনা কাৰ্যসূচী ইমানতে সমাপ্ত হৈছে বুলি আমি ভাবিছোঁ। ইয়াৰ পিছতে বিদায় দিওঁতা শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলৰ একাষাৰত আমি প্ৰথমতে এই দুআষাৰ ক'বৰ বাবে আমন্ত্ৰণ জনাইছোঁ আমাৰ বিভাগৰে সহকাৰী অধ্যাপক শ্ৰীযুত মাধুৰ্য হাজৰিকা ছাৰক। অতীতৰ সীমাৰ খানাই সন্মুখত দেখো আজি, সন্মুখত দেখো আজি পুৰণি বাগৰ
এবাক শৰ্মাই বিভিন্ন ক্ষেত্ৰত আকৌ মই গতিকে তাত যদি মই সঁচাকৈ মাৰিছিলোঁ শৰ্মা এটা পইচা তেতিয়াহ'লে তাত মই এটা কথা তোমালোকে চাবা ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে আমাৰ শিক্ষকো চাগে দেই অকল মই ছাত্ৰ ছাত্ৰী বুলিয়ে কওঁ এই যে ৰাস্তাত খোজকাঢ়ি যায় 4জন বা 5জন কথালৈকে লাইন পাতি খোজকাঢ়ি তাৰ পিছত বা আগত যদি কোনোবা এটা আহি থাকে গৈ থাকে সি কিন্তু তহঁতে গোটেই ৰাস্তাত বন্ধ কৰি দিওঁ তাৰ কাৰণে মই এটা ডিঙিত ঘূৰি মাৰি দিওঁ সি ঘূৰি গৈ চাই গৈ ছাৰ মই একো নকৰা ঠিক তেনেকুৱা কিছুমান গাঁও আচলতে তোমালোকে ঘূৰিব লাগে বেয়া কথা নহয় ৰাস্তাটো চফালৈকে ৰাস্তাটো বন্ধ কৰি পালে গুচি যাব পিছত যদি পিছে কোনোবা এটা আহি আছে তাৰ ল'ৰালে হৈছে পাৰ হৈ যাব লাগে কি কৰিব যিয়ে কি হওক নহওক জানিব মন যায় কিন্তু ঘৰত মানুহজন বহুত শান্ত আজি মোৰ বিয়া হোৱা 25 বছৰ হ'ল 99ত বিয়া আজিলৈকে মোক এটা শব্দও গালি পৰা নাই কোনোদিন গালি নাপাৰে কোনোদিনে গালি নাপাৰে মই হয়তো কেতিয়াবা টানকৈ কওঁ থাকে আৰু ন সংসাৰ কিন্তু ছাৰে মোক কোনোদিন টানকৈ নাই কোৱা খালি মোৰ এটাই ভয় লাগে সেই ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পাছত ছাৰে কাৰোবাক কিবা ক'ব নেকি ধমকি দিব নেকি সেইটোত মোৰ ভয় নালাগে ভয় লাগে কোনটো জানানে ছাৰে খুব আন্তৰিকতাৰে মৰমেৰে কাৰোবাক ধমকি দিলে যদি সেইটো নুবুজি যদি ওলোটাই তেওঁক কোনোবাই অসন্মান কৰে সেইটোত মই ভয় পাওঁ মই ওলাই আহোঁতে তেখেতক এটাই কওঁ চাবা পৰিৱেশ চাই কথা ক'বা যাতে তোমাক বুজে অকণমান কথাত যদি তুমি দুখ পাবলগীয়া হয় কোনোবাই যদি সন্মানত আঘাত কৰে সেই কথাষাৰ নক'বা মই সেই কথাটো কিন্তু প্ৰত্যেক মুহূৰ্ততে পেটৰ বাহিৰ হোৱাৰ লগে লগে মই কৈ পঠাওঁ আৰু গৈ পোৱাৰ পাছত মই সোধোঁ সদায় সোধোঁ আজি কলেজত কিবা হ'ল নেকি সেই ভয়টো কিন্তু মোৰ সদায় থাকে কাৰণ মানুহজনক প্ৰকৃত মানুহজন বহুতে চিনি নাপায় এই মানুহজন কেনেকুৱা মই এটাই কথা কওঁ ঘৰত মানুহজন প্ৰথম কথা হ'ল তেখেতৰ মাক আৰু দেউতাকক যিটো ভক্তি কৰে যিটো সন্মান কৰে যিটো মৰম কৰে হয়তো আজিৰ যুগত তেনেকুৱা ব্যক্তি দ্বিতীয় এজন নোলাব ৰাতি 2টা বজাত যদি তেওঁ এবাৰ সাংঘাতিক জ্বৰ কিন্তু তাৰ পৰা গাঁৱৰ পৰা খবৰ আহিলে যে দেউতাৰ গাটো ভাল নহয় তেতিয়া আমাৰ গাড়ীও নাই তেখেতে গাঁৱলৈকে বাইক উলিয়াইছে বাইকত উঠিছে মই ৰগ এখনেৰে মেৰিয়াই দিছোঁ তেনেকৈ তেওঁ 2টা বজাত গৈ দেউতাৰ ওচৰত থিয় হৈছে কিন্তু দেউতা হ'ল এনেকুৱা মানুহ তেওঁ গৈ পোৱাৰ লগে লগে দেউতাৰ ভাল হয় দেউতা বুলি মতাৰ লগে লগে ভাল হয় আৰু তেওঁ সৌভাগ্যৱান আজি 90 মোৰ উদ্দেশ্যটো কিন্তু ভাল মোৰ উদ্দেশ্য মই এনেকুৱা ভাবোঁ যে ষ্টুডেণ্টটো কেনে বেয়া হওক মই সদায় ভাল কৰি কাম কৰিলোঁ মই ইমান 4-5টা ক্লাছত হেৰি কৰিব নিচিলোঁ মই ভাল ভাৱটো আছে কাৰণে কৰোঁ গতিকে ছাৰে যেতিয়া কয় যে ঠিকেই আছে সকলো কিন্তু তথাপি কিছুমান ক্ষেত্ৰত মৰমৰ কথা আহিব পাৰে বা তোমাৰ উদ্দেশ্য যেনেকুৱা নহওক লাগিলে তুমি কৰা কামখিনি কিন্তু সিহঁতে অলপ বেলেগ কৰিব লাগে সেইখিনি ক্ষেত্ৰত মই চাব লাগিব দেখিলোঁ আজি ক'বলৈ ইয়াতে বিভিন্নটা পৰ্যায়ৰ ষ্টুডেণ্ট আছে ক'বও চাগে দেখিব যে মই প্ৰথম কি এতিয়া গছৰ চেণ্টাৰত সেইখিনি যদি গৈছোঁ মই চাবৰ কাৰণে দিছোঁ ছাৰে যথেষ্ট শিকা যে এনেকুৱা হ'লে নাম নাই এনেকুৱা হ'ব লাগে এনেকুৱা হ'লে কেতিয়াবা ৰিটাৰ্ণত গ'লে তোমাৰ সকলোৱে সদায় ভোজন হ'বও পাৰে ছাইডতো ভুল হ'ব পাৰে গতিকে সেইখিনি বুজি লৈছে পৰৱৰ্তী পৰ্যায়ত ছাৰৰ কাৰণে চিন্তা দিহা পাবৰ কাৰণে আশা কৰিম আৰু জাষ্ট ইয়াৰ পাছতে আমাৰ যিটো গ্ৰীষ্মকালীন আমাৰ কেম্প আছে তাত আমি ছাৰক আমি সম্পূৰ্ণ এক্টিভিটি বিচাৰিম গতিকে আমি ছাৰ সদায় থাকিব মাজত এখন ছাৰক আমি সুস্বাস্থ্য আৰু দীঘলীয়া কামনা কৰিছোঁ আৰু বিশেষ দীঘলীয়া পৰামৰ্শটো বহুত কৰিছে গতিকে ইয়াৰ পাছতে আছে শলাগৰ শৰাই বহুত আগবঢ়াই বহুত পৰামৰ্শ দিয়ে সেইকাৰণে ছাৰক এই সুযোগতে বহুত ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ এতিয়া শলাগৰ শৰাই আগবঢ়াব বিচাৰিছোঁ পোনপ্ৰথমে মই আজি অনুষ্ঠান শুভাৰম্ভ কৰি বন্তি প্ৰজ্বলন কৰাৰ বাবে ডক্টৰ মনোজ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ মনোজ বৰুৱা ছাৰক শলাগৰ শৰাই আগবঢ়াইছোঁ আজি এই সভাখন সুচাৰু
যদিও বহুমূলীয়া সময় খৰচ কৰি আমাক এই সভাখন সুচাৰুৰূপে চলাই নিয়াত আৰু এই সভাৰ শোভা বঢ়োৱাৰ বাবে আমাৰ মহাদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়, ভাৰপ্ৰাপ্ত পঞ্জীয়ক মহোদয়, বৰ্তমানৰ পঞ্জীয়ক মহোদয় সকলোকে শলাগৰ শৰাই আগবঢ়াইছোঁ।